আমাৰ যুৱবাণীৰ পৰা। নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত যুৱ সাহিত্য শিতানত লগ পাওঁ আহক দুগৰাকী উদীয়মান গল্পকাৰক। তেখেতসকলৰ সৈতে কথা পাতিছে শ্ৰুতি ডেকাই। যুৱ সাহিত্য, য'ত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোক বিতুপন ৰাজবংশী আৰু পাণ্ডু কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী লিজা গোস্বামী দুগৰাকীলৈ আজিৰ এই যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম। আজি আমি বহুতো কথা পাতিম, লগতে গল্প শুনিম। কিন্তু পোনপ্ৰথমে মই বিতুপনৰ ওচৰলৈ আহিছোঁ। তোমাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম। তোমাৰ জন্ম শিক্ষা ক'ত হৈছিল? মোৰ জন্ম হৈছিল তামোলপুৰ জিলাৰ পুনিয়া নামৰ এখনি অকণমানি সৰু সেউজীয়া গাঁও। মই হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে সেইখন গাঁৱতে থাকি ডাঙৰ দীঘল হ'লোঁ, তাতে পঢ়া শুনা কৰিলোঁ। বা মোৰ সাহিত্য চৰ্চাৰ জীৱন আৰম্ভণি কালচোৱাও সেইখন গাঁৱতেই মোৰ হৈছিলে। তাৰপিছত আহি মই শিক্ষাৰ বাকীছোৱা জীৱন আগুৱাই নিলোঁ। মই কটন বিশ্ববিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে নিজৰ শিক্ষা জীৱন আগবঢ়াই নিছোঁ। তেনেকৈ চলি আছে। খুব ভাল লাগিলে। গল্পৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা? মানে যদি গল্প লিখিবলৈ প্ৰেৰণা কাৰ পৰা পালা বুলি সোধোঁ, তেন্তে কি মনলৈ আহিব? গল্পৰ সৈতে সম্পৰ্ক বহুত বেছি পুৰণা নহয়। মই সাধাৰণতে আগতে কবিতাই লিখিছিলোঁ, কিন্তু গল্প মই সাংঘাতিক পঢ়িছিলোঁ। ভৱেন্দ্ৰনাথ শইকীয়া, মাইনী মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, ছৈয়দ আব্দুল মালিক, তেওঁলোকৰ গল্প পঢ়ি মই খুব বেছি ভাল পাইছিলোঁ। কিন্তু কেতিয়াও নিজে গল্প এটি লিখিব পাৰিম বা গল্পৰ প্ৰতি মোৰ হাতখন আগবঢ়াম বা গল্প লিখিবলৈ চেষ্টা কৰিম, সেই কথাটো কেতিয়াও মনলৈ অহা নাছিল। 2022 চনত মই জীৱনত প্ৰথমবাৰৰ বাবে গল্প লিখিছিলোঁ। আজিৰ পৰা বেছি বছৰ হোৱা নাই, 3 বছৰ আগৰ কথা। আৰু মোৰ প্ৰথমটি গল্পই ঔষধ শীৰ্ষক এটি গল্প লিখিছিলোঁ মই। সেই গল্পটোৱে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ ফালৰ পৰা সেই গল্পটোৰ কাৰণে মই শ্ৰেষ্ঠ গল্পকাৰ বঁটা পাইছিলোঁ। আৰু প্ৰথমটো গল্পৰ পিছতেই তেনেকৈ মই ভাবিলোঁ যে হয়তো কোনোবাখিনিত মই লিখাত অকণমান হ'লেও সফল হৈছোঁ বা মই লিখিব পাৰিম, সেই আত্মবিশ্বাসটো আহিলে। আৰু যিহেতু আগৰ পৰাই বৰেণ্য সাহিত্যিকসকলৰ লেখনিবোৰ পঢ়োঁ, গল্পবোৰ পঢ়োঁ, গতিকে তেখেতসকলৰ পৰা যথেষ্ট শিকিছোঁ। গল্প কথন শৈলী, গল্প লিখন শৈলী, কেনেকৈ গল্প এটা আগবঢ়াই নিব লাগে, চৰিত্ৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে, কাহিনী এটা কেনেকৈ বৰ্ণনা কৰিব লাগে। গতিকে তেনেদৰে শিকিছোঁ, এইসকল ব্যক্তিৰ পৰা শিকিছোঁ। আৰু শিকি বৰ্তমান গল্প লিখক বুলিতো নিজক চিনাকি নিদিওঁ, তথাপি গল্প লিখাৰ অকণমান প্ৰয়াস কৰি আছোঁ বা অকণমান চৰ্চা কৰি আছোঁ। কেনেকুৱা ধৰণৰ বিষয়বস্তুক লৈ গল্প লিখি ভাল পাওঁ? মই সদায় মোৰ চৌপাশত যিবোৰ ঘটনা ঘটি থাকে আৰু চৌপাশৰ যিখিনি মোৰ চৰিত্ৰ, সেই চৰিত্ৰখিনিৰ ওপৰত ভিত্তি কৰি মই গল্প লিখিবলৈ প্ৰয়াস কৰোঁ। মই কেতিয়াও কাহিনী এটা মনত আগতে সাজি নলওঁ। মই প্ৰথমতে চৰিত্ৰবোৰ বাছি উলিয়াওঁ আৰু সেই চৰিত্ৰবোৰ সদায় মোৰ চৌপাশত থকা মানুহখিনিয়ে মোৰ একোটা চৰিত্ৰ হৈ পৰে। মই সৰু উদাহৰণ এটা দিছোঁ। পৰহি মই এটা গল্প লিখাৰ কাৰণে মই অকণমান আৰম্ভণি কৰিছিলোঁ। তাৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো মোৰ দূৰ সম্পৰ্কীয় পেহী এগৰাকীৰ মাজেৰে মোৰ গল্পটো আৰম্ভ হৈছে। তেখেতৰ জীৱনটোক মই যিটো ধৰণে দেখিছোঁ, তেখেতৰে যিখিনি কষ্ট কৰিছে, তেখেতে নিজৰ জীৱনটোক যিখিনি দুখ কষ্ট পাইছে, সেইখিনিক মই মোৰ গল্পটোত মূল উপাদান হিচাপত আনিবলৈ প্ৰয়াস কৰিছোঁ। চ' ঠিক তেনেকৈ গল্পবোৰ লিখিব চেষ্টা কৰোঁ। খুব ভাল লাগিলে। গল্পক লৈ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা? মোৰ গল্প সংকলন এখন প্ৰকাশ কৰাৰ খুব মন আছে। এতিয়ালৈকে যদিও ভালেখিনি কাম আগবঢ়া নাই, তথাপি প্ৰকাশকৰ লগত কথা হৈছিলে। আৰু যদি সকলো ঠিকে থাকে, যদি ঈশ্বৰে আশীৰ্বাদ কৰে, হয়তো অহা এটা দুটা বছৰৰ ভিতৰত এখন গল্পৰ সংকলন প্ৰকাশ কৰিবলৈ যত্ন কৰিম। হয়, নিশ্চয়কৈ। খুব ভাল লাগিলে। অতি সোনকালেই যেন তোমাৰ গল্পৰ সংকলন এখনি আমি পাম, তাৰে আশা কৰিলোঁ। প্ৰিয় গল্পকাৰ বুলি সুধিলে প্ৰথমে মনলৈ অহা নামটো কি? প্ৰশ্নটো টান, কাৰণ মই যেতিয়া আৰম্ভণি কৰিছিলোঁ, সৰুৰ পৰাই যথেষ্ট কিতাপ পঢ়িছোঁ, গতিকে বহুতৰে গল্প পঢ়িছোঁ। আৰম্ভণিতে মই অনুৰাধা শৰ্মা পূজাৰীৰ পঢ়ি খুব বেছি ভাল পাইছিলোঁ। বৰ্তমান সময়ত মোৰ যদি প্ৰিয় গল্পকাৰ বুলি ক'ব লাগে, যদিও দুয়োগৰাকী ব্যক্তি আমাৰ মাজত নাই, ভৱেন্দ্ৰনাথ শইকীয়া আৰু ছৈয়দ আব্দুল মালিক, দুয়োগৰাকীৰে গল্প পঢ়ি মই খুব বেছি ভাল পাওঁ। আৰু তেখেতসকলে যিটো ধৰণে নিজৰ চৌপাশত হৈ থকা মানে সামাজিক
ঘটনাৱলীসমূহ গল্প হিচাপে আকাৰ দিয়ে সেইটো মই তাৰ পৰা খুব বেছি মই অনুপ্ৰাণিত হৈছোঁ বা বহুতখিনি শিকিছোঁ। চ' তেখেতসকল মোৰ প্ৰিয় গল্পকাৰ। খুব ভাল লাগিলে তোমাৰ সৈতে কথা পাতি, তোমাৰ বিষয়ে জানিবলৈ পাৰি, আৰু তোমাৰ এই যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। তেন্তে প্ৰিয় শ্ৰোতা, এইখিনিতে বিতুপনৰ দ্বাৰা ৰচিত এটি গল্প শুনোচোন আহক। মোৰ গল্পৰ শিৰোনাম আলিংগন। শিল এচটাৰ তলত পৰি ৰোৱা দুইহতীয়া আংচাখন তুলি আনি বাওহাতখনত কেকো জেকোকৈ বান্ধ এটা দি চিত্ৰাই ধপকৈ মাটিত শুই দিলে। আৰু নোৱাৰি। পুৰণা ঘৰৰ গোহালিৰ টিঙত লহপহকৈ বগোৱা কোমোৰাডাল আয়েকে গুৰিতে ঘপিয়াই কাটোতে তাই যেনেকৈ ফেকুৰি ফেকুৰি কান্দিছিল, ঠিক তেনেকুৱা কান্দোন এটা তাইৰ বাওখিলৈ পৰি থকা জধলা চুলিখিনিৰ ভিতৰৰ পৰা ওলাই আহি বহু দূৰৰ বতাহৰ সৈতে মিলি গ'ল। ভঙা মথাউৰি এটাৰ গঁৰালহেন ঠাই এটুকুৰাত তাই যিদৰে পৰি ৰৈছে, দূৰৰ পৰা সেয়া ধৰিব পৰা নাযাব। পশ্চিমত সূৰ্য ডুবুডুবু। কোনোবা সিপাৰৰ নাঙৰীয়াই জাল পাতি এইখিনিৰে পাৰ হৈ গ'লেও তাইক বানত উটি অহা কলৰ গুৰি বুলি ভাবি আঁতৰি যাব। আহিনৰ শেষৰ দিনকেইটাত সোনকালে গধূলি হয়। গৰু খেদি খেদি মথাউৰিৰ মানুহবোৰ ভাগে ভাগে নিজৰ তম্বুবোৰত সোমাল। দুই একে বাঁহৰ চালি পাতি সকলোবোৰ নতুনকৈ আৰম্ভ কৰিছে যদিও বানে ভঙা মানুহবোৰে এতিয়া বেলেগৰ জীৱন মৰণলৈ বৰ এটা গুৰুত্ব নিদিয়া হ'ল। সিহঁতবোৰ নিজেই মানসিকভাৱে ভাঙি টুকুৰা টুকুৰ হৈ গৈছে। গতিকে চিত্ৰাৰ কি হ'ব সেয়া অকল তাইহে জানে। ধলপুৰখন আগতে বৰ সুজলা সুফলা আছিল। আদৰ্শ পুৰস্কাৰ পোৱা গাঁও। বেছিভাগেই কোচ মানুহ। দুই একঘৰ বঙালী মানুহ নতুনকৈ সোমাইছে। 8 বিঘাৰ বাহিৰৰ মাটিখিনিত পাম ধৰা মানুহখিনিৰ মাজত উঠি অহা বড়ো আৰু কলিতা দুঘৰ মানুহ আছে। মুঠতে ইলেকশ্যন আহিলে গাঁৱৰ ভোট সৰহকৈ নাভাঙে। উত্তৰ চুবুৰীৰ শংকৰীয়া কোচখিনিৰ নামঘৰটো বেলেগ, বাকীখিনিৰ উমৈহতীয়াকৈ এটা। 2 মাহ চলিয়ে অকৰ্মণ্য হোৱা চৰকাৰী পানী যোগান আঁচনিৰ ডাঙৰ পকা টেংকিটোৰ পৰা আধা কিলোমিটাৰ নিলগতে ব্ৰহ্মপুত্ৰৰ মৰাসুঁতি এটা। আগতে সুঁতিটো নাছিল। চিত্ৰাৰ দেউতাকে কোৱা মতে এবাৰ বৰকৈ খৰ হোৱাত গাঁৱৰ মানুহে মিলি ব্ৰহ্মপুত্ৰৰ পৰা 2 মাইল দীঘল নলা এটি কাটি আনিছিল পথাৰলৈ বুলি। তেতিয়াৰ এফুটমান বহল মাথো নলাটো গৈ গৈ এতিয়া সুঁতি এটা হ'লগৈ। আদৰ্শ গাঁও পাওঁতে জলসিঞ্চনৰো ব্যৱস্থা হোৱাত সুঁতিৰ মুখখন মাৰি দিলে ঠিকেই, কিন্তু এইবাৰ বাৰিষাতহে কেৰণটো লাগিল। 3 দিনৰ দোপালপিটা বৰষুণত পানী বাঢ়ি ব্ৰহ্মপুত্ৰৰ সোঁতে পশ্চিমৰ মথাউৰি ঢিলা কৰি দিলে, আৰু 4ৰ্থ দিনৰ ভৰ পুৱাই পানী ভাঙি গোটেই গাঁও উটুৱাই নিলে। ভয়ংকৰ সোঁত। মানুহে কি হৈছে উৱাদিশ পোৱাৰ আগেয়ে মূৰৰ পৰা ভৰিলৈকে জীৱনৰ সমস্ত আশা আৰ্জন হেৰুৱাই পেলালে। চিত্ৰাৰ বাপেক পায়খানাত আছিল তেতিয়া। কিবা এটা তলকিব পৰাৰ আগতেই মুহূৰ্তৰ ভিতৰতে তেওঁ উটি গ'ল। অকল শংকৰীয়া চুবুৰীটোৰে 6জনকৈ মৰিল। গোটেই গাঁওখনৰ কিমান মৰিল, কিমান ক্ষতি হ'ল তাৰ গম ল'বলৈ চিত্ৰাই আৰু সাহস কটাব নোৱাৰিলে। তাই মনো নকৰিলে। এমাহ পাছত যেতিয়া পানী শুকাল, তাই নিজৰ ঘৰখনৰ একো চিনচাপ বিচাৰি নাপালে। তাই নিজেতো নাকান্দিলেই, বোকাৰ মাজত গিৰেকৰ উৱলি যোৱা মৃতদেহ বিচাৰি পোৱা ৰত্নাকো কবা মাৰি ধৰি কান্দিবলৈ নিদিলে। চিত্ৰা গাঁওখনৰ সাহস, গোটেই গাঁওখনৰ আশীৰ্বাদ তাই। এটা সময়ত চিত্ৰাৰ অসুখ বুলি জানিলে গাঁৱৰ মানুহ উবুৰ খাই পৰিছিল। শংকৰ চুবুৰীৰ সেউতী খুৰীয়েকে প্ৰসাদলৈ বুলি অনা আপেল মোনাতেই নিলগাই তাইলৈ কোচত বান্ধি আনিছিল। সেইজনী চিত্ৰা আজি মথাউৰিত পৰি আছে, অথচ কাৰো খবৰ নাই। মনটো মৰি গৈছে, গাটো জীয়াই আছে। উদাসীন আন্ধাৰে আৱৰি লৈছে মৰাসুঁতিৰ পাৰৰ আকাশখন। ধলপুৰৰ বানে ভঙা মানুহখিনি আহি তৰাজানৰ চাপৰিত চৌকা পাতিলেহি। ওচৰ পাজৰৰ কোনো গাঁৱতেই চনমাটি নাই। আগতে হোৱা হ'লে মানিকপুৰ আৰু গোসাই গাঁৱৰ আশে পাশে বিঘাই বিঘাই মাটি পৰি আছিল, কিন্তু তাৰ বেছিখিনি মাটিয়ে ইণ্ডাষ্ট্ৰীয়ে লৈ ল'লে। চাৰিওফালে শিল পকাৰ দেৱাল দি 20 বিঘামানৰ দাগটো দিল্লীৰ কোম্পানীয়ে নিজৰ কৰি লোৱা ভালেকেইবছৰে হ'ল। যি অলপ ওচৰত আছিল তাতেও ৰাতিৰ ভিতৰত দল বান্ধি অহা মিয়াবোৰে চালি দিলেহি। ওচৰৰ কাৰো লগত সিহঁতৰ বৰ বিশেষ সম্বন্ধ নাই, ভাষা সংস্কৃতিও নিমিলে। অকল চৰৰ বালিত খেতি কৰে আৰু বাৰিষা মাছৰ কাৰবাৰ। গোটেই অঞ্চলটোৰ চেহেৰাটো যেন হঠাৎ আচৰিতভাৱে সলনি হৈ পৰিল। এতিয়া চিত্ৰাহঁতৰ হাততো একো উপায় নাথাকিল। যিখন ব্ৰহ্মপুত্ৰই সিহঁতৰ গাঁও বংশ সম্পত্তিৰ চিনচাপ নোহোৱা কৰিলে, সেইখন ব্ৰহ্মপুত্ৰকে দিনে ৰাতি চাই থাকি সিহঁতে চাপৰিতে চৌকা পাতিব লগা হ'ল। নৈখনৰ প্ৰতি মানুহখিনিৰ এটা উমৈহতীয়া ঘৃণা। শংকৰীয়া চুবুৰীৰ নামঘৰটোৰ দেউৰী আছিল নিৰঞ্জন কোচ, চিত্ৰাহঁতৰে সম্বন্ধীয় বৰদেউতাক।
মানুহটোৱে বানপানীৰ 3 দিনলৈ আউলি বাউলিকৈ কান্দিলে। অইনক গুৰুজনাৰ আদৰ্শৰে সৎ সাহসী ঈশ্বৰ বিশ্বাসী হ'বলৈ শিকোৱা মানুহজনে যেন নিজেই প্ৰভুৰ ওপৰত সকলো আস্থা হেৰুৱাই পগলা হ'ল। 3 দিনৰ পাছত চাপৰিৰ মুখতে লাগি থকা কেঁচা ৰাস্তাটোৰ কিনাৰত লাগি থকা আমজোপাত নিৰঞ্জন বৰদেউতা ওলমি থাকিল। চিত্ৰাই নাকান্দিলে। আচলতে কোনেও নেকান্দিলে। কান্দিব পৰাকৈ কাৰো বুকুত চকুপানী নাছিল। বানভ্ৰষ্ট গাঁওখন শুকাওঁতে এমাহ লাগিলেও মানুহবোৰ শুকাই যাবলৈ এসপ্তাহ নালাগিল। চুবুৰীৰ ডেকাহঁতে মিলি একেজোপা আমৰ কাঠেৰেই নিৰঞ্জনক ধোৱা ছাই কৰি পেলালে। সেয়াও ৰুক্ষতা, অনীহা, অনিচ্ছা এটাৰ ভাৱত। অৱশ্যে এইখিনিৰ মাজতে সংঘাত এটা চলি থাকিল। চাপৰি মিয়াখিনিয়ে ধলপুৰৰ মানুহখিনি আহি সিহঁতৰ মাটিতে বাঁহৰ পতাটো সিহঁতৰ পচন্দ নহ'ল। সিহঁতৰ মাটি, ধলপুৰৰ মানুহখিনিৰো যুক্তি আছিল। নৈৰ পাৰৰ মাটি সেয়া, কাৰো নহয়, হ'বও নোৱাৰে। আমি বানে ভঙা মানুহ, যামেই বাকলৈ। বছৰীয়াকৰ মূৰত আমালৈ মনত পৰা চৰকাৰী বৰমূৰীয়াবোৰে আমাৰ যাতনা নুবুজে, নেদেখে, দেখিও নুবুজে। জীৱনলৈ মায়া নথকাহেঁতেন কেতিয়াবাই সময় যোৱা আত্মজাহাদী নদীৰ বুকুতে বংশ ভেটি ওচন যোৱাকৈ সমাধি পাতিলোহেঁতেন। পাছে কথাবোৰ ভবামতে নহ'ল। গুৱাহাটীলৈ চব্জি চালান দিয়া ফিদুলৰ উচতনিত বস্তিৰ মানুহখিনিও উভতি ধৰিলে। সিহঁতে খেতি কৰি পৌচাই নথকাহেঁতেন চহৰৰ মানুহবোৰে খাবই বাকী। নিউজৰ মানুহে সন্দেহজনক নাগৰিক বুলি যি চৰবস্তিৰ ফটো উঠাই নিছিল, সেই মানুহবোৰে এতিয়া আমাৰ ধৰ্তাকৰ্তা হৈ পৰিল। কথাবোৰ ওলাই কৰিব নোৱাৰি। ধলপুৰৰ মানুহখিনি চুপ হৈ গ'ল। কিন্তু সিহঁতৰ হাতত একো উপায়ো নাছিল। ভিতৰি ভিতৰি উমি উমি জ্বলি থকা কেঁচাখৰিৰ জুই এটুকুৰাৰ দৰে গোটেইখিনি মানুহ জ্বলি থাকিল। NGO এটাই দি থৈ যোৱা পুৰণা কম্বলৰ মিহি উমৰ মাজৰ পৰা অনিচ্ছা সত্ত্বেও চিত্ৰা উঠি আহিল। নতুনকৈ ৰুই যোৱা নাৰ্জী ফুলৰ পুলি এটা অকণমান বতাহতে হাউলি পৰাৰ দৰে নতুন চুবুৰীটোত হাল্লা লাগিছে। চিত্ৰাই ভাবিছিল ৰেচনৰ চাউলৰ কাৰণে বঙালী মাইকী কেইটাই অইন দিনাৰ নিচিনাকৈ কাজিয়া কৰিছে। ভোকত জন্তুবোৰেও বলিয়া হয়। খাবলৈ নাপাই চিঞৰি চট ফটাই থকা লছ আদিবোৰক শুকাই লেৰেলি পৰা মুখকেইখন দেখি মাকবোৰে যুদ্ধ নকৰাকৈ থাকিব পাৰেনে? কিন্তু আজি কোনো তিৰোতাৰ মাত তাই শুনা নাই। উফৰি আহি থকা হাংগামাৰ টুকুৰাবোৰে চিত্ৰাৰ বুকুৰ ভিতৰলৈ বিন্ধিলে। ক'ৰবাত কিবা এটা হৈছে। হয়তো নৈখন হঠাৎ শুকুৱাইছে। হয়তো পানীৰ মাজৰ পৰা ওলাই পৰা ঘৰবোৰ দেখি বিস্ময়ভূত মানুহবোৰৰ কিৰিলিত হয়তো মথাউৰিৰ পাৰত খপচপ লাগিছে। হয়তো আমৰ ডালত ওলমি থকা নিৰঞ্জন বৰদেউতা উভতি আহিছে। কান্দি কাটি বাউলি হোৱা নিৰঞ্জনৰ ঘৈণীয়েকে চকুপানী মুচি গিৰিয়েকক গোটেই জগত জহন্নামৰ গালি পাৰিছে। মুঠতে কিবা এটা হৈছে, জৰুৰ হৈছে। মুঠতে সাংঘাতিক হাল্লা এটাই পকা আঘোণৰ চেঁচাখিনিকো নেওচি নৈৰ পাৰৰ বতাহখিনি গৰম কৰি তুলিছে। চিত্ৰা অকণমান আগুৱাই গ'ল। তিৰোতা মানুহখিনিক ল'ৰাকেইটাই আগুৱাব দিয়া নাই। আগ সুধি তাক সুধি চিত্ৰাই গম পালে ভৱেনক মাৰিছে। ভৱেনক বলিন খুৰা পংকজহঁতে চৰিয়াইছে, ঢকিয়াইছে। কিন্তু কিয়? কিয়? কোনেও একো ক'ব খোজা নাই, কোৱা নাই। ফিচিকা শাৰীৰ আচলৰে মুখ ঢাকি তিৰোতাবোৰে জুমি চাই উৱাদিশ ল'বলৈ অকণো পিছ হকি অহা নাই। সেউতী খুৰীয়ে উচুপি থকা চিত্ৰাই স্পষ্টকৈ দেখা পালে। তাইৰ উচপিচনিটো ক্ৰমাৎ বাঢ়ি গ'ল। ভৱেনক কোবাইছে কিয়? ল'ৰাহঁত পাগল হ'ল নেকি? ভৱেন ইমান শান্ত, ভৱেন ইমান ভাল ল'ৰা, সি ইমান ভদ্ৰ ল'ৰা। ল'ৰা নহয় বে, হিজৰা চাল্লা। হঠাৎ কাৰোবাৰ মাত এটাই চিত্ৰাক মুহূৰ্ততে স্তব্ধ কৰি পেলালে। মানুহৰ ভিৰৰ পৰা তাই যেন এইমাত্ৰ দেহ এৰি অহা আত্মা এটা হৈ হঠাৎ ভৱিষ্যতক উৱাদি হেৰুৱাই পেলালে। উতলা গাখীৰৰ ধোঁৱা হৈ আকাশত মেঘ যেন চামনি হোৱাৰ দৰে মথাউৰিত সংশয়ৰ ধোঁৱা জ্বলিছে। সেই ধোঁৱাই চিত্ৰাক আকুহি আজৰি অৱশ কৰি তুলিছে। ভৱেন এনে নাছিল। এয়া তাই জনা ভৱেনজন হ'ব নোৱাৰে। পিছদিনা ভৰ পুৱাই ভৱেনক মানুহবোৰে গাঁৱৰ পৰা খেদি উলিয়াই দিলে। বতাহত ভাহি অহা কথাৰ টুকুৰাবোৰে চিত্ৰাই অলপ অলপকৈ শুনিছে। কালি গধূলি মিয়া বস্তি ল'ৰা এটাৰ লগত ভৱেন ধৰা পৰিল। যিবোৰ মিয়াই সিহঁতক থাকিবলৈ জেগা এটুকুৰা নিদিয়া হ'ল, সিহঁতৰ বিলাই বিপত্তিক অকণো মায়াৰ চকুৰে নেচাই গলগ্ৰহ হৈ ৰ'ল। সেই জাতৰ সদুৰ মিয়াৰ পোৱালি এটাৰ লগত সি নৈৰ পাৰৰ সাবতা সাবতিকৈ বহি আছে। ইমান গৰজ, ইমান নিৰ্লজ্জ। কামোৰ ক্ষুধাই পগলা কৰা তাৰ দৰে চৰিত্ৰৰ দোষ থকা মানুহবোৰক গাঁওখনক নেলাগে। গাঁও
চিত্ৰাই সুধিব খুজিছিল, নুসুধিলে, সাহ নহ'ল। যে গাঁৱৰে নিজৰে অস্তিত্ব নাই, সেই গাঁৱে গাঁৱৰ ইজ্জতৰ দোহাই দি লোকক শাস্তি দিব পৰা হ'ল, তাকো এনেহেন দুৰ্যোগ দুৰ্ভোগৰ দিনত। মিটিং পাতি সিদ্ধান্ত লওঁতে ভৰত দোকানীয়ে উলটি ধৰিছিল, বোলে আৱেগৰ যুক্তিত গাঁৱত যি টি হ'বলৈ দিব নোৱাৰি। হাজাৰ হ'লেও আমি ধৰ্ম কৰা মানুহ, নামঘৰটো নাথাকিলেও সকলোবোৰ গুৰুৰ ভজন লোৱা মানুহ। হ'ল বুলি নৈৰ পাৰৰ আন্ধাৰত দুজন পুৰুষে সাৱতা সাৱতি কৈ আছে, সেয়া কি সৰু কথা? বলিনে চিঞৰি চিঞৰি কৈছিল। আন্ধাৰৰ মাজতো সি সিহঁতৰ ঘনিষ্ঠতাখিনি ভালকৈ দেখিছিল। মিয়া ল'ৰাটো পলাল যদিও ভৱেনৰ বয়স ৩৫ পাৰ হ'ল। ভাৰী গাঁতোৰে বালিত দৌৰাটো সহজ কথা নহয়। সেয়ে বলিনৰ হাতত সি সহজে ধৰা দিলে, নহ'লে দুয়োকে ধৰি কাণ কাটি দিলেহেঁতেন, কপালত চূণ ঘঁহি ৰাস্তাত উলংগ কৰি দৌৰালেহেঁতেন। চিত্ৰাৰ গাটো জিকাৰ খাই উঠে। দুজন মানুহে সাৱটিলে দুনিয়াৰ লজ্জাবোধ হয় আৰু সিহঁতক উলংগ কৰি সমদল উলিয়ালে কি পৃথিৱীৰ আয়ুসৰ আশীৰ্বাদ পায়? চিত্ৰাই নিজেহে বুজি পায়, অইনক বুজাব নোৱাৰে। মানুহবোৰে সেইজন বলিনকে উলিয়াই দিলে, যিজন বলিনে এবুকু বানৰ মাজতো নামঘৰৰ গুৰুআসনখন অকলে উদ্ধাৰ কৰি আনিছিল। তাৰ জহতে ঢলপুৰৰ মানুহখিনিয়ে আকৌ এবাৰ নামঘৰ পতাৰ কথা পাতিবৰ বাবে সাহস কৰিব পাৰিছিল। ঢলত উটি যোৱা নমিতা বৌ আৰু বৌৰ ছোৱালীজনীক দুই হাতেৰে ধৰি আনি থৈ যোৱা সেই ভৱেনক পাছত আটাইয়ে একেমুখে শলাগিছিল। চন্দা বসনেটৰ অলংকাৰৰ বাকচটো আনি যেতিয়া কান্দি থকা চন্দাৰ কোলাত দিছিল, তাইৰ মুখখন কমটি পোহৰ হৈ উঠিছিল নে? গুৱাহাটীৰ NGO এটাই সাহায্য দিবলৈ আহোঁতে তাক আনকি গামোচা পিন্ধাই সন্মান কৰিছিল। 4 মাহ স্কুলৰ মুখ নেদেখা 19টা ল'ৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্ব লৈছিল সি। সেইগৰাকী ভৱেনক ৰাইজে মাৰি ধৰি গাঁৱৰ পৰা খেদি দিলে, কাৰণ তাৰ ভালপোৱাখিনি অইনৰ চকুত বেয়া কথা হ'ল। অসহ্য। চিত্ৰাই থৈলাৰ বস্তাটোত শুই দিলে। আৰু তাই যেন কেতিয়াও শোৱাৰ পৰা নুঠিব, নিৰঞ্জন বৰ্তাৰ দৰে চিপ লৈ মৰি যাব, ঠিক তেনেকুৱা ভাৱ এটাই তাইক চৌপাশৰ পৰা আৱৰি ধৰিলে। চিত্ৰাৰ ৰত্নালৈ মনত পৰিল। বেচেৰীৰ বিয়াৰ 2 মাহ নহওঁতেই গিৰিয়েক মৰিছিল। এইপিনে তাইৰ পেটটো দিনে দিনে ডাঙৰ হৈ আহিছে, তাইৰ যতন ল'বলৈ কোনো নাই। মানুহবোৰে অযথা চিঞৰ বাখৰ কৰি থকাৰ বাদে নিজৰ মানুহখিনিৰ দুখ ভাৱনাত ওচৰ নচপা হ'ল। হঠাৎ তাইৰ এবাৰ ঘৰখনলৈ মনত পৰিল। আপোন ঘৰখন বানি চিনচাব নোহোৱা কৰি থৈ যোৱা 4 মাহ উকলিবৰ হ'ল। ইমান দিনে ঘৰখন চাবলৈ তাইৰ অলপমানো হুতা হোৱা নাছিল। আজি তাই যেন ৰ'ব পৰা নাই। ঘৰকেইখন থকালৈকে মানুহবোৰ এনে নাছিল। কত আন্তৰিকতাৰে আৱোৰ খাই থকা গাঁওখন চকুৰ সন্মুখতে চেদেলি ভেদেলি হৈ পৰিল। তাইক গাঁওখন ঘূৰাই লাগে, যিকোনো মূল্যৰ বিনিময়ত ঘূৰাই লাগে। চিত্ৰাই দৌৰি ওলাই আহিল। অসম্ভৱ টান এটাতে তাই বাউলি হৈ পৰিছে। তাই আকুল হৈ প্ৰাৰ্থনা কৰিছে, জলমগ্ন পৃথিৱীখনৰ পৰা নতুন বিষ্ণুৰ অৱতাৰ এটা আহি তাইৰ ঘৰখন, সিহঁতৰ গাঁওখন উদ্ধাৰি আনক। গোসাঁইয়ে সিহঁতৰ মনবোৰ ভালপোৱাৰে বান্ধি ৰাখক। কত হেঁপাহৰে তাই ঘৰখনৰ ভিক্ষা খুজিছে, কিন্তু শুনিবলৈ কোনো ঈশ্বৰেই ওচৰত নাই। তাই যিমান পাৰি দূৰলৈ চাই পঠিয়ালে। নাই, ইয়াৰ পৰা গাঁওখন মনিব নোৱাৰি। একো কিনিচিনি নাৱত উঠি পাৰ হ'বলৈ হ'লেও তাই মিয়া মাছুৱৈকেইটাৰ নাৱত উঠিব লাগিব। কোনোবাই দেখিলে সাংঘাতিক কথা হ'ব। চৰিত্ৰহীনা বুলি চিত্ৰাৰ চুলি খুৰাই দিব, কামুক যখিনী বুলি বগৰীৰ কাঁইটেৰে চকু ফুটাই দিব। কিন্তু নাই, তাই কোনোপধ্যেই নিজক দমাই ৰাখিব নোৱাৰিলে। জাল পেলাই সিপাৰলৈ যাবলা নাওখনক তাই হাত বাউল দি মাতি ৰখালে আৰু দৌৰি গৈ কাঠৰ চটীটোত বহি ল'লে। ভাই, মোকো লৈ যোৱা না, এবাৰ ঘৰখন চাবলৈ বৰ মন গৈছে। নাৱৰীয়াজনে একোকে নক'লে। সৰু ল'ৰা, সি বঠা ধৰিলে। বহল নদীখনৰ বুকুৰে নাওখন ধীৰে ধীৰে আগুৱাই গৈ থাকিল। ভৱেন আজিকালি আমাৰ পামতে থাকে। নৈৰ নিম জুৰুত ঘহনি খাই চেঁচা হৈ থকা বতাহৰ বাধা খেলিও ভাহি অহা সৰু মাতটোৰ কথাখিনিত চিত্ৰা চক খাই উঠিল। সেইদিনা তেনেকুৱা একো হোৱা নাছিল। আপোনালোকৰ মানুহে কোৱাৰ দৰে মিয়া বস্তি ল'ৰাটো ময়েই আছিলোঁ। চিত্ৰাই বিস্ময়ভূত হৈ ঘূৰি চালে। মই পঞ্চমলৈ স্কুললৈ গৈছোঁ। আগতে ধুবুৰীত আছিলোঁ। আচলতে আপোনালোকৰ মানুহখিনিৰ অৱস্থাৰ কথা কৈ কৈ সি কান্দিছিল। চালিকেইটাৰ পঢ়া পাতিৰ কথা কৈ সি বৰ দুখ কৰিছিল। সেয়ে মই তাক সাৱটি ধৰিছিলোঁ আৰু তেতিয়াই ৰখোৱা, চিত্ৰাই চিঞৰি উঠিল। আগৰ ঘাটটোত নাও ৰখোৱা। প্ৰচণ্ড আতাহ এটাই লুইতৰ বুকুত খপজপ লগালে।
যেন হঠাৎ অসম্ভৱ ঘৃণাৰ চুনামি এটা আহিব। নৈৰাশ্যৰ বৃহৎ বিস্ফোৰণ এটাই পৃথিৱীৰ সমস্ত যন্ত্ৰণা চুচি মাজি সাং কৰি লৈ যাব। তেনেকুৱা ভাৱ এটাই পানীত নিশ্চিহ্ন ঢলপুৰৰ ওপৰৰ আকাশখন আৱৰি ধৰিলে। ঘাটত নামি চিত্ৰাই বালিৰ মাজে মাজে দৌৰিবলৈ ধৰিলে। নাৱৰীয়াটোলৈ এবাৰো ঘূৰি চোৱাৰ প্ৰয়োজনীয়তা বোধ নকৰিলে তাই। নৈৰ ঠিক পাৰৰ দলবোকাখিনিত তাই দুবাৰকৈ পিছল খাই পৰিল। তাই উঠিলে, আকৌ দৌৰিলে, আকৌ পৰিলে। বোকা বালিয়ে লুতুৰি পুতুৰি কৰা দেহাটোলৈ অকণো গুৰুত্ব নিদিয়াকৈ তাই আকৌ দৌৰিব ধৰিলে। মাজতে বালিৰ মাজত পৰি থকা ভঙা কাঁচ এটুকুৰাত লাগি তাইৰ বাওঁ হাতখন কেঁচেককৈ কটা গ'ল। কিন্তু অত মানুহৰ জীৱন জীয়া নৰক কৰি পেলায়ো কাহিনীও ভাগৰি নপৰা লুইতৰ দৰে তাই দৌৰিয়েই থাকিল। তাই যেন এতিয়াই মিয়া বস্তিলৈ গৈ ভৱেনক সাৱটি ধৰিব। বানে ভগা মানুহবোৰে সিহঁতৰ কলিজাৰ কোহলৈ ভাঙি পেলালেও তাই ভৱেনক সাৱটিয়েই ধৰিব। বুকুৱেহে বুকুৰ কথা বুজে, বুকু নথকা মানুহে বুকুৰ বেদনা নেদেখে, নুশুনে। সাৱটি ধৰিলে যদি ভৱেনৰ বুকুখনে উচুপি উঠে, তাইৰ বুকুখনে বাৰু কি বুলি সান্তনা দিব? তৰাজানৰ মথাউৰিৰ দিশৰ পৰা ক্ষীণ প্ৰাৰ্থনাৰ মাত এটা ভাহি আহিছে। বতাহৰ ঢৌত গুৰুজনাৰ ঘোষাৰ সুৰ আহি চিত্ৰাৰ কাণত খুন্দিয়াইছে। কুকুৰ শৃগাল কৰ্ধভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। চিত্ৰাই কেকজিকৈ দৌৰি থাকিল। ধন্যবাদ। খুব ভাল লাগিলে গল্পটি। এনেকৈয়ে গল্প লিখি গৈ থাকা আৰু খুব সোনকালেই যাতে পাঠকৰ মাজলৈ তোমাৰ সপোনৰ গল্পৰ সংকলনখনি আগবঢ়াই দিব পাৰা তাৰে কামনা কৰিলোঁ। আন্তৰিক ধন্যবাদ বা। ইমান পৰাই শ্ৰোতাসকলে বিতুপন ৰাজবংশীৰ গল্পপাঠ শুনিলে। প্ৰিয় শ্ৰোতা,